খালি থাকিব নেকি দক্ষিণ আফ্ৰিকাৰ ট্ৰফি কেবিনেট কি টি20 কি ODI বিশ্বকাপ সকলোতে মুখ ঠেকেছা দক্ষিণ আফ্ৰিকাৰ দুৰ্বল বেটিং নে দুৰ্বল বলিং নে দুৰ্বল ফিল্ডিং নে আন কিবা কিহৰ বাবে চেম্পিয়নৰ দৌৰৰ পৰা সদায় বাহিৰ হয় দক্ষিণ আফ্ৰিকা 1991 চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে দক্ষিণ আফ্ৰিকাই 1992 চনত পোনপ্ৰথমবাৰৰ বাবে অংশ লয় ICC এদিনীয়া বিশ্বকাপত 1992 চনৰ পৰা 2019 চনলৈ 8খনকৈ এদিনীয়া বিশ্বকাপ আৰু 2007 চনৰ পৰা 2022 চনলৈ মুঠ 8খন টি20 বিশ্বকাপত অংশ লোৱা দক্ষিণ আফ্ৰিকাই আজিলৈকে পোৱা নাই ICC ইভেণ্টত চেম্পিয়ন হোৱাৰ সুখ বাৰে বাৰে ট্ৰফিৰ ওচৰ পাই ঘূৰি আহিব লগা হয় দক্ষিণ আফ্ৰিকা ক্ৰিকেট বিশ্বই দক্ষিণ আফ্ৰিকাক নাম দিছে চকাৰ্ছ কিন্তু কিয় ক্ৰিকেট বিশ্বই দক্ষিণ আফ্ৰিকাক চকাৰ্ছ বুলি অভিহিত কৰিছে ৰথী মহাৰথীৰে সমৃদ্ধ দক্ষিণ আফ্ৰিকা প্ৰতিবাৰেই থাকে ক্ৰিকেট বিশেষজ্ঞৰ মতে ফেভাৰাইট 2022 চনৰ টি20 বিশ্বকাপৰ পৰা আশ্চৰ্যকৰভাৱে বাহিৰ হৈছে দক্ষিণ আফ্ৰিকা ক্ৰিকেট প্ৰেমীৰ সমীকৰণত লগালে আউল চকাৰ্ছ আফ্ৰিকাই দুৰ্বল নেদাৰলেণ্ডছৰ হাতত লজ্জাজনক পৰাজয় নেদাৰলেণ্ডৰ হাতত পৰাজয় বৰণ কৰিয়ে পুনৰ বিশ্বকাপ জয়ৰ সপোন হৈ থাকিল দক্ষিণ আফ্ৰিকাৰ বিশ্বকাপত কোনেও কল্পনা কৰিব নোৱাৰা প্ৰদৰ্শন দক্ষিণ আফ্ৰিকাৰ 1992 চনত প্ৰথমবাৰৰ বাবে অংশ লৈ দক্ষিণ আফ্ৰিকাই ছেমিফাইনেলত চেম্পিয়নৰ দৌৰৰ পৰা বাহিৰ হয় বৰষুণ হ'ল দক্ষিণ আফ্ৰিকাৰ পৰাজয়ৰ নায়ক 2 অভাৰত 22 ৰান প্ৰয়োজনৰ অৱস্থাত অহা এজাক বৰষুণ কাল হ'ল দক্ষিণ আফ্ৰিকাৰ বৰষুণৰ পিছত জয়ৰ বাবে প্ৰয়োজন হ'ল 1 বলত 22 ৰান 1996 চনত ৱেষ্ট ইণ্ডিজৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হয় দক্ষিণ আফ্ৰিকা 1999 চনত সেমি ফাইনেলত অভিযান সামৰে দক্ষিণ আফ্ৰিকাই কেচ সুতা তো মেচ সুতা এই উক্তিকে যেন সত্য প্ৰমাণিত কৰিছিল দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়া দলৰ অধিনায়ক ষ্টিভ অ'ৰ এটা কেচ মিছ কৰাৰ বাবেই যেন হাৰিল দক্ষিণ আফ্ৰিকা ষ্টিভ অ'য়ে দক্ষিণ আফ্ৰিকাৰ ফিল্ডাৰ হাৰ্চেল গ্ৰিপছক কৈছিল ইউ জাষ্ট ড্ৰপ ৱৰ্ল্ড কাপ 2003 চনত দক্ষিণ আফ্ৰিকা গ্ৰুপৰ পৰাই বাহিৰ হয় 2007 চনত পুনৰ অষ্ট্ৰেলিয়াৰ হাতত ছেমি ফাইনেলত পৰাজিত হয় দক্ষিণ আফ্ৰিকা 2011 বিশ্বকাপত কোৱাৰ্টাৰ ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাজয় হয় 2015ত পুনৰ বৰষুণৰ ওচৰত পৰাজিত নিউজিলেণ্ডৰ বিৰুদ্ধে হোৱা ছেমি ফাইনেলৰ খেলখনত পুনৰ কাল হৈ থিয় দিয়ে বৰষুণ ডিএলএছ মেথডত নিউজিলেণ্ডৰ হাতত পৰাজিত হয় দক্ষিণ আফ্ৰিকা 2019 বিশ্বকাপত ছেমি ফাইনেললৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হয় দক্ষিণ আফ্ৰিকা অকল যেন ODI বিশ্বকাপতে নিৰাশাজনক প্ৰদৰ্শন দক্ষিণ আফ্ৰিকাৰ তেনে নহয় টি20 বিশ্বকাপতো একেই হতাশা জন্টি ৰোজ শ্বন পুলক মাকা এন্থনি এলেন ডোনাল্ড ডেল ষ্টেইন জেক কালিছ হাৰ্চেল গিবছ এবি ডিভিলিয়াৰ্ছ বথাৰৰ দৰে তাৰকাৰে সমৃদ্ধ দক্ষিণ আফ্ৰিকাই বিশ্বকাপ অহাৰ লগে লগেই কৰে ক্ৰিকেট বিশ্ব হতাশ কিহৰ দুৰ্বলতাৰ বাবে 30 বছৰত কোনো ডাঙৰ ট্ৰফি জয়ী হ'ব পৰা নাই দক্ষিণ আফ্ৰিকাই শক্তিশালী বেটিং শক্তিশালী বলিং শক্তিশালী ফিল্ডিং থকাৰ পিছতো বাৰে বাৰে নিৰাশাজনক প্ৰদৰ্শন দুৰ্বল মেনেজমেণ্ট নে দক্ষিণ আফ্ৰিকাৰ ভাগ্যত নাই বিশ্ব চেম্পিয়নৰ খিতাপ স্পৰ্টছ ডেস্ক নিউজ কাৰেণ্ট এণ্ড আছাম